নমস্কাৰ। আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ জ্যোতি কেন্দ্ৰৰ ওপৰত এক চমু প্ৰতিবেদন। ইয়াৰ নামটো যদিও সৰু, জ্যোতি কেন্দ্ৰ সম্পৰ্কে কিন্তু সংক্ষেপতে কোৱাটো সম্ভৱ নহয়। বহুতেই হয়তো নাজানে জ্যোতি কেন্দ্ৰ কি, শিক্ষাকৰ্মী কি, তেওঁলোকৰ কৰ্ম কি। সেইবাবে এই প্ৰতিবেদনৰ প্ৰথম খণ্ড হিচাপে জ্যোতি কেন্দ্ৰ সম্পৰ্কে কিছু কথা আপোনালোকলৈ আগবঢ়ালোঁ। লগতে অসম চৰকাৰৰ দৃষ্টিগোচৰ হ'ব বুলি আশা কৰিলোঁ। প্ৰতিবেদনখন চাওঁ আহকচোন। ইংৰাজী 2000 চন। এই 2000 চনতে ইউনিচেফে পৰীক্ষামূলকভাৱে 4টা বেচৰকাৰী সংস্থাৰ জৰিয়তে কামৰূপ জিলাত আৰম্ভ কৰিছিল একতা HTR চেণ্টাৰ, অৰ্থাৎ সহজে ঢুকি নোপোৱা শিশুৰ শিক্ষা কেন্দ্ৰ, যাৰ উদ্দেশ্য আছিল 6ৰ পৰা 14 বছৰ বয়সৰ বিদ্যালয়ৰ বাহিৰত ৰৈ যোৱা শিশুসকলক শিক্ষাৰ পোহৰ বিলোৱা। কিন্তু এই কাম ইমান সহজ নাছিল। পৰিয়ালৰ দৈন্যতা আৰু শিক্ষাৰ প্ৰতি থকা অজ্ঞতাই আছিল শিশুসকল বিদ্যালয়ৰ বাহিৰত ৰৈ যোৱাৰ প্ৰধান কাৰণ। কোনোজনৰ মাক দেউতাক কামলৈ যোৱাৰ সময়ত নিজৰ সৰু ভায়েক ভনীয়েকৰ ৰখীয়া হোৱাৰ বাবে, পৰিয়াল চলাবলৈ অসমৰ্থ হোৱা অসুস্থ পিতৃ মাতৃৰ বাবে, পিতৃ মাতৃহীন শিশুসকলে নিজৰ উপাৰ্জনৰ বাবে হোটেল, গেৰেজ, শিলৰ কুঁৱেৰী, ইটা ভাটা, দোকান আদিত শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য হোৱাৰ বাবে, দিন হাজিৰা কৰা পৰিয়ালে কামৰ তাগিদাত সঘনাই থকা ঠাই সলনি কৰাৰ বাবে, পৰিয়ালৰ আৰ্থিক অভাৱত শিশুসকলক বিভিন্ন ঘৰত বন কৰা হিচাপে ৰখা অথবা অংশকালীন হিচাপে কাম কৰিবলৈ দিয়াৰ বাবে হাজাৰ হাজাৰ শিশু ৰৈ গৈছিল বিদ্যালয়ৰ বাহিৰত। বিভিন্ন বস্তি অঞ্চল, ৰেল লাইনৰ কাষত, পদপথত, নিষিদ্ধ গলি আদিত চলিছিল মদ, ভাং, জুৱাৰ আড্ডা। মাৰ পিট, কাজিয়া পেচালৰ দৰে এক কদৰ্যময় পৰিৱেশত বসবাস কৰা শিশুসকল প্ৰায়ে অসামাজিক কামত লিপ্ত হৈ পৰিছিল। কোনোজনে নিচাসক্ত হৈ ৰাস্তাত অনাই বনাই ঘূৰি ফুৰিছিল, কোনোজনে পথৰ দাঁতিত জাবৰ খুচৰি বস্তু বিচাৰি ফুৰিছিল, কোনোজনে আকৌ ষ্টেচনত ভিক্ষা মাগি ফুৰিছিল। সঁচা অৰ্থত সাধাৰণ শ্ৰেণীৰ লোকৰ ভাৱনাৰ বাহিৰত আছিল এনে শিশুৰ জীৱনশৈলী। যি ঠাইলৈ জৰুৰী কাম নাথাকিলে সৰ্বসাধাৰণ মানুহ যাবলৈ কুণ্ঠাবোধ কৰিছিল, যিসকল শিশুক দেখিলে কিছুমান মানুহে ঘৃণাৰ দৃষ্টিৰে চাইছিল, যিসকল শিশুৰ ওচৰত বহিলে নাকত ৰুমাল লৈছিল, সেই শিশুসকলকে শিক্ষাকৰ্মীসকলে অশেষ কষ্ট স্বীকাৰ কৰি বিচাৰি আনি শিক্ষাৰ পোহৰ বিলাইছিল। ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে মিছন কৰ্তৃপক্ষৰ বিষয়াসকলৰ লগত লগ লাগি শিক্ষাকৰ্মীসকলে কৰিছিল বাটৰ নাট, শিক্ষা শিশুৰ মৌলিক অধিকাৰ বুলি বেনাৰ পোষ্টাৰ লৈ কৰিছিল পদযাত্ৰা, বিভিন্ন সভা সমিতি পাতিছিল। উদ্দেশ্য আছিল মাত্ৰ এটাই, যাতে কোনো শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ নাথাকে। তাৰ বিনিময়ত শিক্ষাকৰ্মীসকলে মাহিলী পাৰিশ্ৰমিক লাভ কৰিছিল মাত্ৰ 1000 টকা। অসমত যেতিয়া সৰ্বশিক্ষা অভিযান মিছন আৰম্ভ হয়, তেতিয়া HTR চেণ্টাৰসমূহকে জ্যোতি কেন্দ্ৰ নাম দিয়া হ'ল। এই কেন্দ্ৰ আৰম্ভ হ'ল সমগ্ৰ অসমতে। লগে লগে আৰম্ভ হ'ল শিক্ষাকৰ্মীৰ নিৰ্বাচন আৰু নিযুক্তি প্ৰক্ৰিয়া। প্ৰথম অৱস্থাত ৱাৰ্ড শিক্ষা সমিতিয়ে নিযুক্তি দিয়া প্ৰক্ৰিয়া পিছলৈ বিদ্যালয়ৰ পৰিচালনা সমিতিক প্ৰদান কৰা হ'ল। ৱাৰ্ড শিক্ষা সমিতি তথা বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে শিক্ষাকৰ্মীসকলক নিযুক্তি দিয়া প্ৰক্ৰিয়াত জড়িত আছিল। বিদ্যালয়ৰ পৰিচালনা সমিতি, ৱাৰ্ডৰ পাৰিষদ, ৱাৰ্ড শিক্ষা সমিতি, জিলা উপায়ুক্তসকল, জিলা আঁচনি বিষয়াসকল, শিক্ষা খণ্ডৰ বিষয়াসকল, জিলা সমন্বয়কসকল। ন্যূনতম শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ,
18ৰ পৰা 37 বছৰ বয়সৰ শিক্ষিত স্থানীয় ব্যক্তিক সাক্ষাৎকাৰৰ দ্বাৰা ৱাৰ্ড শিক্ষা সমিতি তথা বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে নিৰ্বাচন কৰি জিলা কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল। জিলা পৰ্যায়ৰ বিষয়াৰ অনুমতি সাপেক্ষে শিক্ষাকৰ্মী আৰু ৱাৰ্ড শিক্ষা সমিতি অৰ্থাৎ বৰ্তমান বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাজত মাত্ৰ 1 এপ্ৰিল তাৰিখটো বাদ দি চুক্তি কৰা হয়, যি প্ৰক্ৰিয়া আজি পৰ্যন্ত অব্যাহত আছে। সেই সময়ত শিক্ষাকৰ্মীসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ যেনে গণিত, ইংৰাজী আদি পাঠ্যক্ৰমৰ প্ৰশিক্ষণ, পাঠ পৰিকল্পনাৰ লগতে বৃত্তিমূলক প্ৰশিক্ষণ আদি প্ৰদান কৰা হৈছিল। লগতে প্ৰদান কৰা হৈছিল লাইফ স্কিল অৰ্থাৎ জীৱন কৌশলৰ প্ৰশিক্ষণ। বছৰেকত এবাৰকৈ কেন্দ্ৰ আৰু জিলা ভিত্তিত শিশু সমাৰোহ অনুষ্ঠিত হৈছিল। এবাৰকৈ শিক্ষামূলক ভ্ৰমণ হৈছিল। প্ৰতি মাহত এদিন বা দুদিনৰ পুনৰ আলোচনা আৰু পৰ্যালোচনা সভা হৈছিল। প্ৰতি মাহত গোট সভা হৈছিল। কেন্দ্ৰসমূহত মাজে সময়ে পুথিগত শিক্ষাৰ উপৰিও বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন সময়ত ভিন্ন প্ৰতিযোগিতা পাতি ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়, যি প্ৰক্ৰিয়া কেন্দ্ৰসমূহত এতিয়াও চলি আছে। সেই সময়ত কেন্দ্ৰসমূহত যোগান ধৰা হৈছিল বিভিন্ন ধৰণৰ সামগ্ৰী যেনে বাকচ, ফিল্টাৰ, বাল্টি, মগ, টাৰ্পলিন আদি। লগতে যোগান ধৰা হৈছিল বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী। শিশুসকলক প্ৰদান কৰা হৈছিল শিকন পুথি, বহী, ঐক্য পোছাক, বেগ, লগতে বিভিন্ন ধৰণৰ শিকন সামগ্ৰী। যোগান ধৰা হৈছিল মধ্যাহ্ন ভোজন। কিন্তু বৰ্তমান সময়ত যেন সকলোবোৰ অন্তৰ্ধান হ'ল। থাকিল কেৱল শিশুসকলৰ পাঠ্যপুথি, শিকন সামগ্ৰী, তাকো পৰ্যাপ্ত নহয়। কেন্দ্ৰসমূহ গতানুগতিকভাৱে চলি থকাৰ সময়তে অসমত বলবৎ হ'ল শিক্ষাৰ অধিকাৰ আইন 2009। লগে লগে 2011 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিখন জিলাৰ উপায়ুক্ত মহোদয়সকলে শিক্ষাৰ অধিকাৰ আইন 2009ৰ ছেকশ্যন 4 অনুসৰি জ্যোতি কেন্দ্ৰৰ লগতে আন বিকল্প বিদ্যালয়সমূহকো বিশেষ প্ৰশিক্ষণ কেন্দ্ৰলৈ স্থানান্তৰ কৰিলে। তেতিয়াৰ পৰা জ্যোতি কেন্দ্ৰ শিক্ষাৰ অধিকাৰ আইন 2009ত অন্তৰ্ভুক্ত হৈ নাম হ'লগৈ অনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ। আইনখনৰ মতে এখন বিদ্যালয়ত যেতিয়াই 5জন বা তাতোতকৈ বেছি বিদ্যালয় আধাতে এৰা বা বিদ্যালয় নোযোৱা ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে, তাতেই এটা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ হ'ব, য'ত শিক্ষা প্ৰদান কৰিব সেইখন বিদ্যালয়ত কৰ্মৰত কোনো শিক্ষকে অথবা স্থানীয় সমিতিয়ে নিযুক্তি দিয়া কোনো বিশেষভাৱে নিযুক্ত শিক্ষকসকলে, যি কথা একেখন আইনৰ পাৰ্ট 2ৰ ছেকশ্যন 4ৰ 3.c নম্বৰত সুন্দৰভাৱে উল্লেখ আছে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আইনখনত উল্লেখ থকা বিশেষভাৱে নিযুক্ত শিক্ষক পদটোৰ বাবে নতুনকৈ কোনো শিক্ষকক নিযুক্তি দিয়া নহ'ল। ইয়াৰ পৰিৱৰ্তে শিক্ষাকৰ্মীসকলেই বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত বৰ্তমানেও শিক্ষা প্ৰদান কৰি আছে, যাৰ নাম সৰ্বশিক্ষা অভিযান মিছনে কৰি ৰাখিছে শিক্ষা স্বেচ্ছাসেৱক সেৱিকা। কিন্তু এই নাম বা পদ সম্পৰ্কে আইনখনৰ ক'তো উল্লেখ নাই। তদুপৰি সমগ্ৰ শিক্ষা বা শিক্ষাৰ অধিকাৰ আইনৰ অধীনত ঠিকা ভিত্তিত শিক্ষক নিযুক্তিৰ কথা ক'তো উল্লেখ কৰা নাই। যি উল্লেখ কৰিছে সেয়া হ'ল অকল নিয়মীয়া শিক্ষকৰ কথা। আইনখনৰ পাৰ্ট 6 য'ত শিক্ষক সম্পৰ্কে উল্লেখ আছে, তাৰে ছেকশ্যন 23.3ৰ 18 নম্বৰৰ 3 নং কলমত উল্লেখ আছে যে শিক্ষাৰ অধিকাৰ আইন 2009ৰ ছেকশ্যন 4 অনুসৰি বিশেষ প্ৰশিক্ষণৰ বাবে বিশেষভাৱে নিযুক্ত শিক্ষকসকলেও কৰ্ম আৰু অভিজ্ঞতাৰ ভিত্তিত আন নিয়মীয়া শিক্ষকসকলৰ সমানে দৰমহা
লগতে আন সকলো সুবিধা লাভ কৰিব। কিন্তু কাৰ্যক্ষেত্ৰত বাকী সুবিধাখিনিতো বাদেই প্ৰাপ্য দৰমহাখিনিৰ পৰাও শিক্ষাকৰ্মীসকল বঞ্চিত। কেন্দ্ৰত ঝাৰু মৰাৰ পৰা শেষত দুৱাৰত তলা লগোৱালৈকে সকলো কাম শিক্ষাকৰ্মীসকলে নিজেই কৰিব লাগে। কপালৰ ঘাম মাটিত পেলাই তেজক পানী কৰি শিক্ষাকৰ্মীসকলে কাম কৰিছে। আইনত উল্লেখ কৰা প্ৰতিটো কাম শিক্ষাকৰ্মীসকলে কৰিবলৈ চেষ্টা কৰিছে। কিন্তু আইনে শিক্ষাকৰ্মীসকলক প্ৰদান কৰা সুবিধাবোৰ ক'ত? নে প্ৰকৃততে শিক্ষাকৰ্মীসকলক কোনোবাই চক্ৰান্ত কৰি ইচ্ছাকৃতভাৱে বঞ্চিত কৰি ৰাখিছে? শিশুসকলক আইনে কি কি সুবিধা প্ৰদান কৰিছে, কিন্তু শিশুসকলে প্ৰকৃততে কি কি সুবিধা বৰ্তমান লাভ কৰি আছে? এই সকলোবিলাক কথা আপোনালোকক জনাম পিছৰ প্ৰতিবেদনত। প্ৰতিবেদনৰ প্ৰথম খণ্ডটি চাই আপোনালোকে কেনে পালে নিজৰ মতামত জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম প্ৰতিবেদনৰ দ্বিতীয় খণ্ডটিলৈ। তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।